माता की जय। वंदे मातरम, वंदे मातरम। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद। খুব ভাল কথা। আজি খুব ভাল দিন। আজি পবিত্ৰ ৰমজান মাহ চলি আছে আৰু আপোনালোকে নিশ্চয় জানে বিজেপি দলৰ নীতি আদৰ্শ ভাল পাই পেলাই এইটো আৰম্ভণি আমাৰ। ইয়াৰ পৰা আপোনালোকে দেখিব আমাৰ এনেকুৱাকৈ জইনিং প্ৰগ্ৰাম চলি থাকিব আৰু বিশেষকৈ আপোনালোকে নিশ্চয় দেখিছে ইয়াত 90% আমাৰ সংখ্যালঘুসকলৰ ব্যক্তিসকলে ইয়াত যোগদান কৰিছে। তাৰ উপৰিও আমাৰ আপচুৰ কুমাৰঘাটা আঞ্চলিক প্ৰাক্তন সভাপতি উপেন্দ্ৰ ৰামচাৰী ডাঙৰীয়া ইয়াতে যোগদান কৰিছে। তাৰ উপৰিও আমাৰ দৰংগাজুলি সমষ্টিৰ BPF দলৰ সাধাৰণ সম্পাদক নোমল কলিতা ডাঙৰীয়াও আজি অনুষ্ঠানভাৱে ইয়াত যোগদান কৰিছে। মোৰ নেতৃত্বত বুলি মই ক'ব খোজা নাই, আমাৰ দলৰ নেতৃত্বত ইয়াত যোগদান কৰিছে। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শ, তেখেতৰ যি আমাৰ উন্নয়নৰ ধাৰাবাহিক কাম চলি আছে। আপোনালোকে এইটো কথাও নিশ্চয় জানে, তামোলপুৰ জিলা গঠন কৰাৰ লগে লগে বা তামোলপুৰ জিলা হিচাপে ইয়াত হোৱাৰ পিছতে ইয়াত বিভিন্ন উন্নয়নৰ কাম চলি থকাটো আপোনালোকে দেখিছে। ইয়াত মেডিকেল কলেজ বনাই থকাটো আপোনালোকে দেখিছে, নাৰ্ছিং কলেজ কৰিছে, মডেল কলেজ কৰি থকাটো দেখিছে। পাগলাদিয়া নদীৰ ওপৰত দুটাকেই বৃহৎ বৃহৎ দলং আপোনালোকে নিশ্চয় দেখিছে আৰু আপোনালোকে দেখিছে ইয়াত শান্তি বিৰাজমান। ৰাতি 12টা এটালৈকে ইয়াত কোনো মানে গণ্ডগোল নাই, খুব ভাল পৰিৱেশ ইয়াত চলি আছে। তো আগন্তুক দিনত ইয়াতকৈ বৃহৎ যোগদান কাৰ্যসূচী আপোনালোকে দেখিবলৈ পাব। আপোনালোকে প্ৰত্যেকেই জানে যে বৰ্তমান পবিত্ৰ ৰমজানৰ মাহ চলি আছে আৰু নিশ্চিতভাৱে এনেকুৱা এটা পবিত্ৰ দিনত আমাৰ যিসকল ধৰ্মীয় সংখ্যালঘু ব্যক্তি আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, তেখেতসকলে আন্তৰিকতাৰে ভাৰতীয় জনতা পাৰ্টীক গ্ৰহণ কৰি আজি এই সিদ্ধান্ত লৈছে। আপোনালোকে বহুকেইজন আমাৰ আজি যোগদান হোৱা ব্যক্তিৰ লগত কথা পাতি গম পাইছে যে আমি দৰংগাজুলি পৰিষদীয় সমষ্টিত প্ৰায় 4-5 হাজাৰ সংখ্যালঘু ব্যক্তিক যোগদান কৰাৰ আমি এটা পৰিকল্পনা লৈছোঁ আৰু আজি বিভিন্ন অঞ্চলৰ পৰা আহি যোগদান হোৱা সংখ্যালঘু ব্যক্তিসকলে আমাক আশ্বাস প্ৰদান কৰিছে যে আগন্তুক দিনত তেখেতসকলে নিজৰ নিজৰ অঞ্চলত বৃহৎ সংখ্যক ব্যক্তিৰ লগত সম্পৰ্ক কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰোৱাৰ যিটো নেকি কাম, সেই কামখিনি তেখেতসকলে কৰিব। আৰু সৰ্বাধিক দুলুমণি কলিতা, BPF গৌতম কলিতা, ইছলাম আলী, আলমোজ আলী বাবাৰী, তেখেতকো আগবাঢ়ি অহাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। খাইৰত আলী কুমাৰীঘাটা, আশৰফ আলী বাবাৰী, ফরিদ আলী, সুলতানা বেগম, জব্বার আলী, এসমিনা খাতুন, বজুরাত বেগম, রুমিজা খাতুন, রুমু বেগম, আজিদা বেগম, লাইলি বেগম, মনোয়ারা বেগম, মর্জিনা বেগম, সুপ্রাতি বেগম। बीजेपी जिंदाबाद, बीजेपी जिंदाबाद।